টিংকুদা নমস্কাৰ। কেনেকুৱা গ'ল দুৰ্গা পূজা? ভালেই গৈছে। বহকচোন, এটা প্ৰশ্ন সুধিম আপোনাক। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, কি হয়? পানী আছে মাছ নাই, অঁ জংঘল আছে বাঘ নাই, অঁ কিবা হ'ব এইটো? কিবা হ'ব এইটো? চিন্তা কৰকচোন। মইতো অলপ ব্যস্ত আছোঁ দোকানতেই। অলপ চিন্তা কৰক। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। চিন্তা কৰিতো পোৱা নাই, চিন্তা কৰিতো পোৱা নাই। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, কি হয়? কি হয়? পানী আছে yes, পানী মাছ নাই, জংঘল আছে বাঘ নাই, কি? ক'ব নোৱাৰো। ঠিক আছে, আৰু পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, কি হয়? এইটোতো হ'ব আপোনাৰ মৰুভূমি। কেনেকুৱা? পানীটো মৰুভূমিত নাই, নাই। আৰু জংঘল যদি আছে বাঘ নাই, তেতিয়া মৰুভূমিত আছে। মৰুভূমিততো জংঘলেই নাই, গছেই নাই তাত। তেতিয়া এইটো মৰুভূমিয়ে হৈ আছে এতিয়া বৰ্তমান। মই কৈছো পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, নাজানে? ঠিক আছে, আগলৈ আমি আৰু চাম। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। জংঘলত হেৰিতে থাকে, বাঘটো জংঘলত থাকে আৰু মাছ থাকে। দাদা, আপোনাক এটা প্ৰশ্ন সোধা হ'ব, ঠিক আছে? হয়। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। আচ্ছা, পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। জংঘল আছে বাঘ নাই, মোৰ মেৰত যেটা মূলাই পেলোৱা নাই। নমস্কাৰ খুৰা। নমস্কাৰ। কেনেকুৱা গ'ল দুৰ্গা পূজা? ভালেই গ'ল। আপোনাক এটা প্ৰশ্ন কৰিম, ঠিক আছে? পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, কি হয়? এইটোতো কি হ'ব? কি হ'ব? ক'বতো নাই, আমি নাজানিতো। হ'ব, ঠিক আছে। নমস্কাৰ দাদা। কওকচোন। কেনেকুৱা গ'ল দুৰ্গা পূজা? দুৰ্গা পূজা বৰ ধুনীয়া। আপোনাক এটা প্ৰশ্ন সোধা হ'ব, ঠিক আছে? কওকচোন বাৰু। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। সেইটোহেতো ক'ব নোৱাৰিম। হে? সেইটোহে ক'ব নোৱাৰিম। নোৱাৰে? উহু। অলপ ভাবক। ভাবিলে কিয়নো আমি যিটো ডিপাৰ্টমেণ্টৰ কাম কৰোঁ সেইবিলাক কথা আমাৰ চিন্তা কৰিব সময়ে নাই। হ'ব, ঠিক আছে। থেংক ইউ। নমস্কাৰ দাদা। হয়, নমস্কাৰ। কেনেকুৱা গ'ল দুৰ্গা পূজা? দুৰ্গা পূজা একদম ফাটাফাটি। ক'ত ঘূৰিলে? হা? ক'ত ঘূৰিলে? ঘূৰিম ক'ত? এই আমাৰ গাঁৱৰ নিজৰ গাঁৱতেই ঘূৰা-ঘূৰি কৰি আছো। আপোনাক এটা প্ৰশ্ন সোধা হ'ব, ঠিক আছে? কি প্ৰশ্ন? পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। এইটো কি কোন কালচাৰৰ প্ৰশ্ন হয়? অসমৰে। অসমীয়া। হয়। পাহৰি গৈছিলোঁ। পানী আছে, মাছ নাই, জংঘল আছে বাঘ নাই। পানী আছে, মৰুভূমি। মৰুভূমিততো জংঘল নাই, তাততো বাঘো নাই, আৰু তাততো পানীও নাই। তেনেহ'লে নিমিলে নহয়, মিলিব লাগিব। আৰুতো বাকী জংঘলটো আমি চাইও পোৱা নাই। উট আছে কক। হ'ব, ঠিক আছে। এই ভাইটি, পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, কি হয়? মই এইটো ক'ব নোৱাৰো। এই ইয়াক সোধক, ই ক'ব পাৰিব। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। নাজানো এইটো কি। হ'ব, ঠিক আছে। ৰ'ব। কেনেকুৱা গ'ল দুৰ্গা পূজা? পূজা একদম বঢ়িয়া, ফাটাফাটি গ'ল। আপোনাক এটা প্ৰশ্ন সোধা হ'ব, ঠিক আছে? পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। নমস্কাৰ দাদা। কেনেকুৱা গ'ল দুৰ্গা পূজা? দুৰ্গা পূজা ভালেই গ'ল ক'ত? আৰু ঘূৰিলোঁ, আমাৰ গাঁৱতে ঘূৰিলোঁ। আপোনাক এটা প্ৰশ্ন সোধা হ'ব, ঠিক আছে? পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, কি হয়? সেইটোতো ক'ব নোৱাৰো। ভাবক অলপ। ভাবি এইটো কেনেকৈ ক'ম, এইটো নোৱাৰিও ক'বলৈ আৰু। কওকচোন ককা। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, কি হয়? এইটো মই কথা শুনা নাই এতিয়ালৈকে। কথা শুনা নাই? পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, কি হয়?
এইটো মই ক'ব নোৱাৰো, এইটো মই ক'ব নোৱাৰো। ঠিক আছে হ'ব, বেলেগ চাওঁ আমি আৰু। নমস্কাৰ ভাই, নমস্কাৰ। কেনেকুৱা গ'ল দুৰ্গা পূজা? মজা গ'ল। ইমান ভাল যোৱা নাই, কৰোণাৰ কাৰণে ইমান ভাল হোৱা নাই। তোমাক এটা প্ৰশ্ন সোধা হ'ব, ঠিক আছে? পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই, কি হয়? ক'ব নোৱাৰিলোঁ মই। হ'ব ঠিক আছে। নমস্কাৰ দাদা, নমস্কাৰ। কেনেকুৱা গ'ল দুৰ্গা পূজা? দুৰ্গা পূজা ভালে গৈছে। ক'ত ক'ত ঘূৰিলে? ঘূৰিলোঁ, ৰাঙাপাৰা ঘূৰিলোঁ আৰু আমতল ঘূৰিলোঁ। আপোনাক এটা প্ৰশ্ন সোধা হ'ব, ঠিক আছে? মাটিত জন্ম আৰু গোটেই জীৱনটো বাস কৰে পানীত, কি হয়? মাটিত জন্ম, গোটা জীৱনটো বাস কৰে পানীত। পানীত। মাটিত জন্ম, গোটেই জীৱনটো বাস কৰে পানীত। ঠিক আছে, আগলৈ আমি আৰু চেষ্টা কৰিম, ঠিক আছে? ঠিক আছে, হ'ব। কি নাম তোমাৰ? মনদীপ দে, তোমাৰ নাম? গোপীনাথ দে, হ্যাঁ গোপীনাথ মন্ডল, আর তোমার দেউতার নাম? পরেশ মন্ডল। আর তোমার নাম কি? দুর্লভ দে। তোমাকে একটা প্রশ্ন খোঁজা হবো, ঠিক আছে? পানি আছে মাছ নাই, জঙ্গল আছে বাঘ নাই, কি হয়? তো অলপ টাইম লাগিব। চিন্তা কৰা। এনেকৈ কি কৈছে আপুনি? পানি আছে মাছ নাই, জঙ্গল আছে বাঘ নাই। জঙ্গল আছে বাঘ নাই, পানী আছে মাছ নাই না? এইটো নাৰিকল, এইটো নাৰিকল। গুড। কি নাম তোমাৰ? দুৰ্লভ দে। দুৰ্লভ দে উত্তৰ দিব পাৰিছে আমাৰ। তেনেহ'লে আজিৰ কাৰণে ভিডিঅ' ইমানেই। আৰু এটা প্ৰশ্ন লৈ আগলৈ আহিম।